रनाय 5G YouTube चेनेलाव आरो फिन खेबसेबाव बरायफिनबाय। दिनैनि गोदान भिडिअआनो जाहैबाय अरुणोदय 3.0 नि सोमोन्दै आसामनि सीएमआ मा बाथ्रा बुंखो जोङो बेखौ नायगोन। लोगोसे जाय बिथांमोना थांनाय नैबे अरुणोदय 2.0 आव बे अरुणोदय स्किमनि रांखौ मोनाखैमोन, नोंथांमोना दा नैबे 3.0 आव नोंथांमोना बे अरुणोदय स्किमनि लाभखौ मोननो थांगासिनो दं। नोंथांमोना मास मोनफ्रोमबो नोंथांमोना 1200 नोंथांमोना 50 रांखौ नोंथांमोना मोनफ्रोमबो मास जोबनायनि 10 आरो नोंथाङा 11 दिनखालि नोंथांमोना मोननो थांगासिनो दं। बे अरुणोदय स्किमखौ नोंथांमोना माब्ला एप्लाइ खालामनो आरो सोरबायदि मानसिया बे अरुणोदय स्किमखौ मोनगोन बेनि ए टु जेड डिटेल्सखौ सीएमआ रोखायै फोरमायना होखादों आरो मैयायै आं नोंथांमोननो मोनसे भिडिअनि जोहै बेनि डिटेल्सखौ नोंथांमोननो फोरमायनानै होदोंमोन। आरो जाय बिथांमोना दा अरुणोदय मोनबाय दं नोंथांमोनाबो बे 2.0 आव जाय बिथांमोना मोनबाय दं नोंथांमोना दानजानोबो हागौ। मानो होनोब्ला नोंथांनाव गोनांथार मोननै डकुमेन्ट थाथारनांगोन। बे डकुमेन्टआनो जाहैबाय जुदि नोंथाङा दा अरुणोदय मोनबाय दं, जुदि नोंथांनियाव रेशन कार्ड आरो नोंथांनियाव आधार कार्ड गैया, अब्ला नोंथाङा बे अरुणोदय स्किमखौ जुदि नोंथाङा मोनोब्लाबो नोंथांनि बे अरुणोदय स्किमा दानजानो हागौ। बे बाथ्राखौ सीएमआ रोखायै बुंदों। जोङो दानिया सीएमआ बे अरुणोदय 3.0 नि सोमोन्दै मा बाथ्रा बुंदों जोङो नायनानै लादिनि। অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ 19 লাখ হিতাধিকাৰীৰে। অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী। এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ। যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব। আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে। তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব। আৰু যদি ৰেচন কাৰ্ড কাৰোবাৰ থাকে তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব। অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড। সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব। অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। আৰু এই কামটো যাতে খুব সুষমভাৱে, কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব, আজিতকৈ দুগুণ হৈ যাব। আজি 27 লাখ আছে, তেতিয়া প্ৰায় 47 লাখ হ'ব। ডাবল নহ'ব, অকণমান ডাবলতকৈ কম হ'ব। গতিকে এইবাৰ যাতে অৰুণোদয়ত প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল, প্ৰত্যেকটো হয়তো নহ'ব, 80% হ'ব। ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে, আমাৰ অৰুণোদয় 47 লাখ। কিন্তু যিহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে, 4খন গাড়ী থাকিলে নাপায়, মন্ত্ৰী MLA পৰিয়ালে নাপায়, পঞ্চায়তৰ পৰিয়ালে নাপায়, সেইকাৰণে আমি ভাবিছোঁ যে 47 লাখ উইল বি এ ছাফিচিয়েণ্ট নাম্বাৰ যোগ্যজনক দিবৰ কাৰণে। আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম।
या नोंथाङा इसेब्लाबो बुजिबाय जानो हागौ 3.0 बे सेप्टेम्बर मान्थनिफ्राय बेनि एप्लाइनि स्टार्टआ जागोन। बेनि माबाफोर आपडेट फैयोब्ला आं नोंथांमोननो भिडिअनि जोहै A to Z फोरमायना होगोन। दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय। नोंथांमोना भिडिअखौ नायनानै मोजां मोनदोंबा लाइक खालामबानो जाबाय, शेयार खालामबानो जाबाय, चेनेलाव गोदानबा चेनेलखौ साबस्क्राइब खालामबानो जाबाय। एसेनोसै दिनैनि भिडिअआ।